যে মানিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত আমাৰ এখন স্বাস্থ্য মেলা তথা সজাগতা সভাৰ ইয়াতে আমাৰ 2 নম্বৰ বাছবাৰী LP স্কুল প্ৰাংগণৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। ইয়াত আমাৰ ৰোগী চোৱাৰ লগতে আমাৰ সজাগতা সভা আমাৰ স্বাস্থ্য বিভাগৰ যিখিনি আমাৰ স্কিম আছে, আমি স্বাস্থ্য বিভাগে কি কাম কৰি আছোঁ সেই বিষয়ে আমি মানুহখিনিক ৰাইজক আমি সজাগ কৰাইছোঁ যে আমাৰ নিত্য কিছুমান নতুন আমাৰ যাদিন শুকাব সিদিনা মই জান মৰি যাম।